চিনেমা বনাই যাম, খালি চিনেমা চাবলৈ আহিব, বেলেগ কথা নহয়, নহ'লে ঘৰত গৈ গুলিয়াম। মোক জেং কৰিলে মই জেং কৰিম কিন্তু এনেকে কথা মোৰ লগত নহয়। আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব। মই বামুণ, মই লগুণ ছিঙি দিছোঁ তাত, সেইটো আগতে নিছিঙিলোঁ বাৰু, এতিয়াও নাই। নাই এইবোৰ বাবা 3 দিন ধৰি মদ খাই আছোঁ। যা, মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। নামটো কি আছিলে? নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ নামটো সদায় পাহৰোঁ মই। 18 ঘণ্টামান কাম কৰি আছোঁ। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? চবে চাবলৈ আহিব। মই আকৌ অকল চিনেমা নুগুলিয়াওঁ, এনেও গুলিয়াওঁ, মই মন গ'লে গুলিয়াওঁ। নহয় দেই, মই ভয় কৰা মানুহ নহয়। কথা নহয়, নহ'লে ঘৰত গৈ গুলিয়াম। এইটো নকৰিবা দেই। নাই নাই, নহ'লে আৰু বেছি মদ খাই দিম। তুমি ইয়াৰ পৰা আঁতৰা। ৰাতি 1 বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়, হয় নহয়? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? ফোন কৰিছো। মোক জেং কৰিলে মই জেং কৰিম কিন্তু গোটেই কেইজনে কথা কৈ আছে, তুমি মদ খাই পেলাই যি পাই কৰি আছা। নাপায় নহয় মদ খাবৰ কাৰণে। কিন্তু বাবা শুনা, এই বন্ধ কৰা। মোক জেং কৰিলে মই জেং কৰিম কিন্তু এইটো কাম নকৰিবা দেই ভুলতে। সেইটো কথা হ'ব লাগে। আৰু কিয় এইটো কথা মই ইমান বুজোৱাৰ পিছতো আপুনি মোতকৈ বয়সতো সৰু, এইটো নামানে কিয়?